কণ্ডিশ্যন আছে এইটো আমি জনাব খুজিছোঁ মই এনেই মানে থুলমূল আপোনালোকৰ কাৰণে যোৱা বছৰ আৰু এই বছৰৰ কি ষ্টেটাছ আছে এইটো জনাই দিব বিচাৰোঁ 2021ত আমাৰ 21ত আমাৰ পজিটিভ আছিলে 1384 আৰু আমাৰ এই বছৰৰ 2041 হৈ গ'ল মানে হৈছে এতিয়ালৈকে আমি টেষ্ট কৰিছোঁ 2021ত 3548 এই বছৰত আমি এতিয়ালৈকে টেষ্ট কৰিছোঁ 4897 তার ডিটেলস মই জয়েন্ট ডিরেক্টর তার কারণে রিকোয়েস্ট করি যাতে Thank you very much, Honorable Respected Secretary, Carbon Autonomous Council. আজি আমি ইয়াতে এই প্ৰেছ মিট পাতিবলগীয়া হ'ল because of a very alarming situation that has arisen in Diphu municipality area. Dengue বিষয়লৈ আমি আজি ইয়াতে অলপ চিন্তা কৰিব সেয়াহে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সদৌ কাৰ্বি আংলং লগতে ডিফু মিউনিচিপালিটি এৰিয়াৰ সবকে মানে এই অৱগত কৰিবৰ কাৰণে আমি আজি ইয়াতে থাকি গ'লোঁ। ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী ছাৰে ক'লে যে যিটো ডেংগু পজিটিভিটি 2 বছৰৰ আগতলৈকে আমাৰ কাৰ্বি আংলং আৰু ডিফু বিশেষকৈ কোনো এটা পজিটিভ কেছ নোহোৱাকৈ যোৱা বছৰৰ ভিতৰতে বহুত সংক্ৰমণ ৰূপে লৈ লৈছিলে। সেয়ে আপোনালোকে গম পালে যে 3548টা লোকে পজিটিভ হৈ গৈছিল আৰু এই বছৰ জুলাই মাহলৈকে অলৰেডি আমাৰ 4897 লোকে টেষ্ট কৰাৰ কৰি আমি 2041টা লোকে পজিটিভ পালোঁ। তো ইয়াৰ যিটো পজিটিভিটি ৰেট ইজ very high and it is very dangerous for our community at large. আৰু এই কাৰণে আমি আজি ইয়াত প্ৰেছ মিট পাতিবলগীয়া হ'ল আৰু এই যোগেদি আমি কিছুমান কথা জনাব বিচাৰিম। ইয়াৰে হ'ল সবতকৈ ভয়ানক এই ডেংগু যিটো ভাইৰাছ যিটো উৎপন্ন হয় এই হ'ল আমাৰ এডিছ মস্কিটো যিটো মহেৰেদি যিটো কামুৰে অকল এই মহ কামুৰি মানুহ এই বেমাৰ বিয়পালৈকে শেষ হৈ নাযায়। ইয়াত যিটো ডিম পাৰে সেই ডিমত লোকে এই ভাইৰাছটো গুচি যায় মিনছ ট্ৰেন্স ওভেৰিয়ান। তো কি হ'ব এই ডিমে যেতিয়া পানী পাব য'ত মানে ডিম পাৰে সেই পানী যদিও শুকাই যায় সেই ডিমটো পুচি নাযায়, দে বিকাম ডৰমেণ্ট। তো পাছৰ বাৰৰ যেতিয়া বৰষুণ পানী পায় বা সেইটো য'ত ডিম পৰাৰ কিবা ঠাইত যেনিবা টায়াৰৰ ভিতৰত যিটো অলপ পানী বা এই নাৰিকলৰ যিটো মানে বাকলি বা আমি পানী বটল প্লাষ্টিক পানী বটল ব্যৱহাৰ কৰোঁ বা ঘৰৰ ভিতৰত যিটো আমি এচিৰ পানী বা টাবত যিটো আমি পানী অলপ ঢালি অলপ যে ৰাখোঁ, ফ্ৰিজৰ পানী যিটো জমা হয় সেইবোৰত সেই ডিমটো আকৌ যেতিয়া মহ হৈ আহে সেই মহকেইটা ৰেডি ফৰ ইনফেকশ্যন অফ এডিছ বিকজ সেই ডিমকেইটাত অলৰেডি তাৰ ভাইৰাছ আছে। So this is the dangerous characteristic of Aedes mosquito যিটো আমি সেইকাৰণে ডেংগু এবাৰ আহি গ'লে তাক মানে আমি
শেষ কৰাৰ উপায় বিৰাট কষ্ট, যাৰ ফলত আমাৰ ৰাইজে কমিউনিটিয়ে যদি আমাক সহায় কৰি নিদিয়ে আমি এই ইনফেকশ্যনটো আমি ৰখাব নোৱাৰিম। সেয়া মই ক'লোঁ আৰু এই কথাটো যাতে ৰাইজে জানক। আৰু ইতিমধ্যে আমাৰ কাৰ্বি আংলং এই বছৰত যোৱা বছৰ আমাৰ দুজনে ডেথ হৈছিলে, কিন্তু আজিৰ দিনলৈকে 4জনলৈকে হৈ গ'ল এই বছৰ। এতিয়া আমিতো জাষ্ট আৰম্ভ হৈছেহে, প্ৰি মনচুন। আচলতে ডেংগুৰ যিটো বেমাৰ বিয়পে পোষ্ট মনচুন, আমাৰতো মনচুনটো আৰ্লি হ'ল, এয়া তাৰ বেমাৰো মানে অলপ জলদিকৈ দেখুওৱা হৈছে। কিন্তু আমি যেতিয়ালৈকে ঠাণ্ডা দিনলৈ নাহালৈ এই আমি কিছুমান কাৰ্য আমি যে ল'লোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, যেনেকুৱা ফগিং হওক, চ'ৰ্চ ৰিডাকশ্যন, IC, তাৰপিছত ডিষ্ট্ৰিবিউশ্যনৰ আমি মস্কিটো ৰিপেলেণ্ট, তাৰপিছত আঁঠুৱা বিতৰণ কৰা, আঁঠুৱাবিলাকৰ মেডিচিন প্ৰদান কৰা, সেইবোৰ কাম যাতে আমি আমাৰ ফালৰ পৰা আমি কৰিয়ে আছোঁ আৰু এইটো কামত যাতে ৰাইজে আমাক সহায় কৰে। ডিমটো ধ্বংস কৰিবৰ কাৰণে আমি বহুত পদক্ষেপ লৈছোঁ। তাৰে ভিতৰতে এটাটো হ'ল আমি যিটো পানীত ডিম পাৰে সেইবোৰ পানীত আমি সৰু সৰু মাছ, যিটো মাছে সেই ডিমবিলাকক খাই দিয়ে বা তাৰ লাৰ্ভা যিটো কওঁ, লাৰ্ভাবিলাকক খাই দিয়ে, সৰু সৰু মাছ, ডেইলি কয়লাৰটো আৰু সৰু মাছ। তো সেইবিলাক আমি য'ত আমি এনেকুৱা পানী পাইছোঁ, সেই পানীবিলাকৰ ৱাটাৰ বডিজ য'ত আছে তাতে আমি সেইবিলাকক দিয়া হ'ল। আৰু য'ত মানে আৰু তাতকৈ কম পানীত হ'লে আমি টেমোফ্লছ বুলি এটা লাৰ্ভিচাইডেল, তাৰমানে তাৰ লাৰ্ভা মানে তাৰ এই কণীৰ পৰা যিটো জাষ্ট উঠি অহা যিকেইটা সেই পোৱালিবিলাক পোনাবিলাকক মাৰি পেলোৱা। এইটো সেই পানীত আমি যদি এই দৰৱটো দি দিলে সেইও মানে সেই পোনাবিলাক নিজে ধ্বংস হয়। ভিডিঅ'টোকো দিয়া হৈছে, বহুত ছ'চিয়েল মিডিয়াটো আমি যথেষ্ট দিছোঁ, প্ৰিণ্ট মিডিয়াটো আৰু কৰ্ডিঙো দিয়া হৈছে। আৰু মেইনটো হ'ল আপোনালোকে মিডিয়া যোগেদি আমাক এই যে কামত সহায় কৰাৰ বাবে আমি চবতকৈ গুৰুত্ব বুলি আমি এতিয়াতো আৰম্ভ হ'ল। মান্দা যেতিয়া মোটামুটি কিন্তু কণ্ট্ৰল হৈ আহি আছে, তাতো মানে প্ৰথম পোৱাৰ লগে লগে আমি তাত মানে আমাৰ ডিপাৰ্টমেণ্টৰ এক্টিভিটিজ যথেষ্ট কৰা হ'ল আৰু তাতো সজাগতা বহুত মেল পতা হ'ল। ৰাইজে অলপ গম পাইছে, এতিয়া আমি তাৰ ৰিজাল্ট পাইছোঁ। বিলাই বা বগাজান বা হাড়ঘাট এইবিলাক স্পৰেডিক, তাৰমানে কম আৰু মানে এনেকুৱা আউটব্ৰেক বুলি নহয়। ডিব্ৰুগড়ত গৈ কিনি মানে টাউন এলেকাতে মানে এইটো বেছি টাউন এলেকাবোৰ। টাউন এলেকা তাৰমানে এই ইয়াক মানে সেইকাৰণে কোৱা হয় ইটছ এ মেন মেড ডিজিজ আৰু মেইনলি আৰ্বান ডমিনেটেড ডিজিজ। তাৰমানে তো আৰ্বান বুলি ক'লে টামিয়া। যোৱা বছৰ এবাৰো কৰা হৈছে ছেম যিটো প্ৰচিডিউৰ, যিহেতু কি কয় যোৱা বছৰ যিটো আমি ছেম যিটো টেকনিক বা মেথড ইউজ কৰিছোঁ, যিহেতু যোৱা বছৰ ছাকচেছ হ'ল, আমি বাই ডিচেম্বৰ 0 কৰাব পৰা হৈছিল। ঠিক সেইদৰে এইবাৰো মানে আমি আকৌ সেই ছেম প্ৰগ্ৰাম লৈ আমি আৰম্ভ কৰিছিলোঁ আৰু সেই প্ৰগ্ৰামটো এতিয়াও চলি আছে। আমাৰ ষ্টাফ, আমাৰ নিজৰ মেডিকেলৰ ষ্টাফ, লগতে আমাক সহায় কৰিছে আমাৰ অংগনবাড়ী ৱৰ্কাৰ্ছ প্লাছ এই টাউন কমিটিৰ ৰাইজ মানুহসকলেও আমাক সহায় কৰিছে। তেখেতে আমাৰ ৱাৰ্ড কমিশ্যনাৰ, তেখেতে যিখন প্ৰেছ মিট আছে ইয়াৰ বিষয়ে এটা এৱাৰনেছ কৰাৰ
মেইন উদ্দেশ্য আপোনালোকৰ থ্ৰুদি একচুৱেলি ডিপাৰ্টমেণ্টে ৱাৰ্ডে এটা এৱাৰনেছ কৰি আছে তেখেতসকলে আমাৰ মিউনিচিপল এৰিয়াত বা মিউনিচিপল ৱাৰ্ড কমিশ্যনাৰ যিমান আছে 14টা ৱাৰ্ডত আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাক একেলগতে আমি গৈ পেলাই অডোমাছ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ যিমানটো কৰা হৈছে ৱাৰ্ডে তাৰপিছত ফগিঙো কৰা হৈ আছে বিভিন্ন ৱাৰ্ডত একদম 9 নম্বৰ বিৰলা বা আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ফগিঙো কৰা হৈ আছে যথেষ্ট পৰিমাণ কিন্তু মই নিজৰ ফালৰ পৰা আৰু এটা মই ইয়াতে সংযোজন কৰিব বিচাৰিছোঁ যিটো ফাইনৰ কথা কৈছে এই ফাইনটো আমি তাৰমানে এটা ৱাৰ্নিং টাইপে ফাৰ্ষ্ট টাইম মানুহক দি বা যে বস্তুটো আপোনালোকে এনেকুৱা ধৰণৰ নাৰাখিব যেনেকৈ আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰে কৈছে অলপ আগতে যে এইবিলাক কাপত পানী নাৰাখিব পুৰণা টায়াৰবিলাক আপোনালোকে ঘৰৰ ওচৰৰ পৰা ওলাই পেলাই দিয়ক বা তেনেকুৱা বস্তুত পানী আছে নেকি এইবিলাক যদি অমান্য কৰে তেতিয়াহে আমি ফাইনটোত যাম যে আমি তাৰমানে ফাৰ্ষ্ট ৰাইজক আমি বুজাম লগতে আমি মিউনিচিপল বৰ্ডৰ ফালৰ পৰা মই ৱাৰ্ড নম্বৰ ওৱানৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে ৰাইজক আপোনালোকৰ থ্ৰুদি এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টে যিমান ফগিং কৰি আছে এইটোতো কৰিব কিন্তু তাৰ লগতে নিজাববীয়াকৈ যদি এটা ধোঁৱাৰ ব্যৱস্থা কৰা যায় যেনেকৈ গধূলা মানে 3টা-4টা বজাৰ পৰা প্ৰত্যেক নিজৰ ঘৰতে আমি যদি কিছুমান কাঠৰ গুড়া হওক বা বিভিন্ন ধৰণৰ হেৰিবিলাক দি পেলাই যদি আমি যেনেকৈ আমি ধূপ ধূনা দিওঁ গধূলা হওক তো এনেকুৱা ধৰণৰ যদি আমি নিজে যদি পাৰা যায় এটা ব্যৱস্থা কৰিব লাগে যাতে প্ৰচুৰ পৰিমাণ ধোঁৱাৰ ব্যৱস্থা কৰে কিমান ফগিং কৰিব আৰু এই ফগিংটো আপুনি বেছিকৈ কৰিলেও এইটোৰো এটা ছাইড এফেক্ট আছে বুলি মই গম পাইছোঁ সেইকাৰণে আপোনালোকৰ থ্ৰুদি এইটো কাৰণে মই মেছেজটো দিব বিচাৰিছোঁ নিজৰ ঘৰৰ এৰিয়াতে যদি নিজে অলপ 3টা-4টা বজাৰ পৰা ধোঁৱাৰ ব্যৱস্থা কৰে পুৰণা বস্তু দি আৰু দৰকাৰ পৰিলে বেয়া গোন্ধ ওলালে তাত যদি অলপ ধূনা দি দিয়ে সেই বেয়া গোন্ধটো গুচি যাওঁ মই নিজে মোৰ নিজৰ ঘৰত কৰি আছোঁ আজি কেইদিন ধৰি মই 3টা-4টা বজাত নিজে এইটো কৰোঁ এইটোৰ পৰা এটা ভাল ফলাফল পাইছোঁ মহবিলাক গধূলা সময়ত ঘৰৰ ওচৰৰ আমাৰ ঘৰৰ ভিতৰত নোসোমায় এইটো এটা ৰিকুৱেষ্ট কৰিছোঁ চবে ৰাইজে যাতে এই বস্তুটো ডিপাৰ্টমেণ্টৰ ওপৰত খালি নিৰ্ভৰ নকৰি নিজে ঘৰৰ এৰিয়াতে ধোঁৱাৰ ব্যৱস্থা যথেষ্ট ধোঁৱাৰ ব্যৱস্থা যদি কৰে এইটো ধূনা অলপ মিক্স কৰি দিলে বেয়া গন্ধ নোলায় সেইটো যদি কৰে অলপমান এইটোৰ পৰা ৰক্ষা পাব বুলি মোৰ আশা বাকীটো কৈছোঁ আমি গুৱাহাটী যোনটো মিউনিচিপাল কৰ্পৰেশ্যন আছে তাতে এটা বাইল' আছে এইটো চেম লয়ে আমি ইয়াৰ ডিফু মিউনিচিপাল বৰ্ডত এডপ্ট কৰা হৈছে ইয়াৰ প্ৰচিডিঅ'টো তেনেকৈ হয় যে গুৱাহাটী মিউনিচিপাল বৰ্ডৰ এইটো কৰ্পৰেশ্যনৰ ইহঁতৰ নিজৰ ডক্টৰ আছে আৰু এইটো ডক্টৰটোৱে ফাইন কৰিব পাৰে সেইকাৰণে ইয়াৰ আমাৰ ডিফু মিউনিচিপাল বৰ্ডৰ নিজৰ এইটো ডক্টৰ নাই সেইকাৰণে তেখেতলোকে আমাক মেডিকেল কাৰণে লিখিছে যে আমাক এই ডক্টৰটো ৰিকুৱেশ্যন তাত দিব লাগে আমি একৰ্ডিংলি আমি তেখেত ডক্টৰ কাৰণে আমি নডেল ডক্টৰ হিচাপে ডিজিগনেট কৰিছোঁ তেখেতে ফাইন দিব পাৰে ফাইন ফাৰ্ষ্টত আমি খালি য'ত আমাৰ টিমকেইটা গৈ আছে ৰিপিটেডলি ছেকেণ্ড টাইম গৈ কিনি মানুহকেইটা কামটো কৰা নাই যোনটো কৰিব লাগে তেতিয়াহ'লে আমি এটা ৱাৰ্ণিং দিম এইটো হিচাপে ৱাৰ্বালি হিচাপে দিয়া হৈছে তাৰপিছত ছেকেণ্ড টাইম আমি গৈছোঁ তাত ইহঁতে এইটো কামটো কৰা নাই তেতিয়া আমি এটা ন'টিচ হিচাপে দিয়া হ'ল ন'টিচ হিচাপে দিব তাত ফাইন নাই কিন্তু থাৰ্ড টাইম হ'লে এইটো হ'লে ফাইন হ'ব ফাইনটো কিমান হ'ব এতিয়া নেক্সট ডক্টৰ হ'ল ফাইন কিমান হ'ব ফাইন হ'বতো 500 to minimum is 500 maximum is 5,000 rupees 3 আৰু 9 বিৰলা পানবাৰী এৰিয়া ৰেঞ্জি কলনী তিনিটা আৰু আমি ফাৰ্ষ্টত ৱাৰ্ড নম্বৰ 9 বিৰলা এৰিয়া বেছি হৈছিলে সেইকাৰণে তাতে মেজাৰ্ছকেইটা তাতে লোৱা হৈছে বেছি সেইকাৰণে তাতে এতিয়া ডাউন হৈ গ'ল তাত মানুহকেইটা এৱাৰনেছ হৈ গ'ল সেইকাৰণে তাতে অলপ ডাউন বেচিকেলি আমাৰ যোনটো গ্ৰাফ আছে আগত
উঠিছিলে বহুত ষ্টিপ আছিলে আছিলে কাৰণটো আমাৰ ফিভাৰ ফিভাৰ চাৰ্ভেলেঞ্চ মানে কি মানে যাৰ বুখাৰ আছে যাৰ মানে ফিভাৰ আছে আমি ইহঁতক মানে এডভাইচ দিওঁ যে আপুনি টেষ্ট কৰক সেইকাৰণে যিমান ফিভাৰ আছে টেষ্ট কৰা হয় আমি মানে ডিটেক্ট কৰিছোঁ মানে ডিটেক্ট কৰাৰ পিছত আমি ট্ৰিটমেণ্টত দিওঁ মানে এইটো আনৰিপৰ্টেডটো বহুত কম হৈছে সেইকাৰণে গ্ৰাফটো ওপৰত এইটো উঠিছে এতিয়া প্লেটুত আছে মানে কমা নাই আৰু মানে বাঢ়িব পৰা নাই একেই 90জন চেম্পেল বা 90টা চেম্পেল মিনিমাম একেলগেহে কৰা হয় তো আমি দিনটোত এভাৰেজ যিটো মেডিকেল কলেজত আজিও আমি একেলগে পঢ়িছোঁ তাতে সিহঁতৰ এভাৰেজ 100টামানকৈ চেম্পেল কালেক্ট কৰা হয় বুলি আমাক জনাইছে তো কেতিয়াবা এই একতা নোহোৱাৰ কাৰণে দেৰিও হৈ যাব পাৰে তাৰপিছত এবাৰ এই টেষ্টটো মেচিনত যেতিয়া ভৰাওঁ এলিজাৰ যিটো মেচিন তাত ভৰোৱাৰ লগে লগেতো ৰেজাল্ট নহয় মিনিমাম 3 to 4 hours লাগে তো এই 3 to 4 hours সময় ৰখোঁতে নেক্সট দিনালৈকে গুচি যায় সেইকাৰণে 12 ঘণ্টামানৰ অপেক্ষা কৰিবলগীয়া হৈ যায় এই বুলি নহয় যে চিকিৎসা দিব নোৱাৰা বুলি কাৰণ ডক্টৰছ আৰ দ্য বেষ্ট পাৰ্চন টু ট্ৰিট দেম তো সিহঁতে ক্লিনিকেলি বা সিহঁতৰ যিটো চাইন চিমটম চাই লৈ মেলি চিকিৎসাটো কিন্তু আৰম্ভণি হৈয়ে যায় মোৰ'ভাৰ ডেংগু যিটো ট্ৰিটমেণ্ট ইয়াৰ স্পেচিফিক ট্ৰিটমেণ্টটো নাই কনজাৰভেটিভহে হয় আমি প্লেটলেটলৈ যে কথা পাতি থাকোঁ প্লেটলেটটো তাৰ এটা পাৰ্ট অফ দ্য ট্ৰিটমেণ্ট ইট ইজ নট দ্য treatment of the disease. It will just control, but it will just increase the immunity of the person. মানে ডেভেলপ কৰিব পৰা হোৱা নাই ৰাইজৰ এটা মানে অলপ মিছআণ্ডাৰষ্টেণ্ডিং এটা আছে যে বজাৰত কমাৰ্চিয়েলি যিটো পাই আছে যে NS1 টেষ্ট ৰেপিড টেষ্ট যিটো আমি কওঁ ৰেপিড টেষ্ট মোৰ তাত তথ্য আছে as per who এই যিটো টেষ্ট দেখা গৈছে ইটস পজিটিভিটি ৰেট ইজ অলসো ভেৰি লো মোৰ'ভাৰ ইয়াৰ মানে ফলছ পজিটিভ বহুত ওলাই বুলি যিকেইটা মানে প্ৰাইভেট কোম্পানীজ বা লেববিলাক যে বনাইছে এই ৰেপিড টেষ্টটো যে তাত বোলে কোৱা গৈছে তাৰ পজিটিভিটি ৰেটো কম আৰু ইয়াৰ মানে পজিটিভিটিটো ইমান মানে ৰিলায়েবল নহয় বুলি therefore আমাৰ যিটো প্ৰগ্ৰাম চলাবৰ কাৰণে it is not recommended for our treatment of a program for this dengue prevention আমাৰ ইয়াত only ELISA test যিটো পজিটিভ হ'ব সেইটোহে আমাৰ কাৰণে confirmatory of the dengue positivity আছে representing the ward commissioner and our council authority পৰা আমাৰ secretary saro আছে আৰু যেহেতু অলৰেডি এই বাইল এডপ্ট হ'ল আজিৰ পৰা আমি কিন্তু এই বাইলটো যিটো ফাইন লোৱাৰ প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিম বুলি এই আপোনালোকৰ যোগেদি ৰাইজক জনাবৰ কাৰণে আমি ইয়াতে আপোনালোকক জনাইছোঁ